Hello friends, welcome again and again to my channel Goldie Unlimited. আপোনালোক প্ৰত্যেককে নিজৰ যত্ন লৈ আছে লৈ থাকিব কাৰণ মই সদায় হেতুৱে বিচাৰো থাম্বনেলো দেখা পাইতো আপোনালোকে অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিওটো সঁচাকৈ এটা ধামাকেদাৰ ভিডিও হ'ব ফ্ৰেণ্ডছ আমাৰ সকলোৰে কাৰণে এটা গ্ৰেট নিউজ আছে কাৰণ নলবাৰী জিলাৰ অন্তৰ্গত সৰিয়হতলিত নতুনকৈ এটা ক্ৰীড়া প্ৰকল্পৰ কাম চলি আছে এটা স্পৰ্টছ কমপ্লেক্সৰ কাম চলি আছে আপোনালোকে জানি আৰু বহুত বেছি ভাল পাব যে নলবাৰী জিলাৰ এই নতুন স্পৰ্টছ কমপ্লেক্স প্ৰজেক্টৰ আণ্ডাৰত এখন প্ৰকাণ্ড ডাঙৰ ষ্টেডিয়ামৰ কামো চলি আছে আৰু আপোনালোকে দেখা পালে বহুত বেছি ভাল পাব কাম বহুতখিনি আগবাঢ়ি গৈছে নলবাৰী জিলাৰ এই নতুন স্পৰ্টছ কমপ্লেক্সটো ভালকৈ দেখুৱাবৰ কাৰণে চাওক ফ্ৰেণ্ডছ মই নলবাৰী জিলাৰ অন্তৰ্গত লাউদল চকত আহি পাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকৰ চিনাকি মই যিমান পাৰি ডিটেইলছ কৈ আছোঁ আৰু নিৰ্মাণ কাৰ্য দেখুৱাবৰ কাৰণে চাওক লাউদল চকৰ পৰা আপোনালোকক সৰিয়হতলিলৈ লৈ যাম চাই থাকক ভিডিঅ'টো সঁচাকৈ এক্সাইটিং হ'ব লোকেশ্যনটো আপোনালোকে ভালকৈ জানি লগাই চাওক মই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ আৰু আপোনালোকে গমেই পাইছে লাউদল চক এইটো আপোনালোকৰ চিনাকি আৰু ইয়াৰ পৰা এতিয়া আমি উত্তৰ ফালে যাব লাগিব ফ্ৰেণ্ডছ সিটো ফালে যাব লাগিব ৰাস্তাটো মই পাৰ হ'ব লাগিব মই ডিটেইলছো কৈ আছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মই পাৰ হৈ আহিলোঁ আৰু এতিয়া মই উত্তৰ ফালে আছোঁ আৰু ইয়াৰ পৰা আপোনালোকক মই লোকেশ্যনটো কৈ দিওঁ ইয়াৰ পৰা আগুৱাই গৈ থাকিলে আমি নলবাৰী বৰকুৰা চকটো পাই যাম বৰকুৰা ফ্লাইঅভাৰখনৰো কাম চলি আছে একেবাৰে নতুন আৰু চাওক ইয়াৰ পৰা আমি পূবফালে গৈ থাকোঁ অলপমান গ'লে নলবাৰী গণেশ মন্দিৰৰ চকটো পাই যাম নিশ্চয় আপোনালোকে লোকেশ্যনটো গম পাইছে বৰকুৰা আৰু নলবাৰী গণেশ মন্দিৰৰ মাজতেই আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই লাউদল চকটো আৰু ইয়াৰ পৰা এতিয়া আমি অলৰেডি কৈছে উত্তৰ ফালে যাব লাগিব বলক ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা লাউদল চাৰিআলি এইটো সিফালেও এটা ৰাস্তা গৈছে চাওক সৰুকৈ আৰু এতিয়া আমি উত্তৰ ফালৰ ৰাস্তাটোৰে যাব লাগিব খুব ধুনীয়া লাউদলৰ চকটো চাওক লাউদল চকেৰে মই উত্তৰ ফালৰ ৰাস্তাটোৰে সোমাই আহিলোঁ আৰু ইয়াৰ পৰা দাদা এজনক সুধি গম পাইছোঁ ১ কিলোমিটাৰ গ'লে আমি পাই যাম ফুটবল ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য এইফালে যাব লাগিব আৰু ফ্ৰেণ্ডছ এইখিনি চাওক বৰখৰকুচি বুলি কয় চাই থাকক আপোনালোকে সৰিয়হতলি পাৰ হৈ আহিলোঁ চকটো আৰু এতিয়া আমি ষ্টেডিয়ামখন পাবৰ কাৰণে বেছি দূৰ নাই আৰু ভাইটিৰ মুখত মই গম পালোঁ যে তাতে কেইবাখনো নতুন ষ্টেডিয়াম বনোৱা হৈ আছে অকল ডাঙৰ ফুটবল ষ্টেডিয়াম বুলি নহয় সেইটো ফালৰ পৰা ফ্ৰেণ্ডছ লাউদলৰ চকৰ পৰা প্ৰায় ১ কিলোমিটাৰ আগুৱাই আহিলোঁ আৰু আপোনালোকে দেখাই পাইছে ইয়াতে লিখা আছে ষ্টেডিয়াম আৰু আপোনালোকৰ সন্মুখত এখন নলবাৰীৰ একেবাৰে নতুন ষ্টেডিয়ামখন প্ৰকাণ্ড ডাঙৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এইখন হৈছে মেইন গেট চাওক আৰু এইটো নলবাৰীৰ একেবাৰে নতুন স্পৰ্টছ প্ৰজেক্ট হয় চাওক ডাঙৰ প্ৰজেক্ট আৰু এই প্ৰজেক্টৰ আণ্ডাৰত অকল ফুটবল ষ্টেডিয়াম বুলি নহয় কেইবাখন ষ্টেডিয়ামৰ কাম চলি আছে বেডমিণ্টন কৰ্টো আছে বুলি শুনা পাইছোঁ আৰু ইয়াতে আপোনালোকে দেখা পাব প্ৰজেক্টৰ গোটেইখিনি ডিটেইলছ লিখা আছে মই ভালকৈ দেখুৱাই আছোঁ আপোনালোকক এতিয়া প্ৰজেক্ট ডিটেইলছ চাওক লিখাই আছে ইয়াতে ডিষ্ট্ৰিক্ট স্পৰ্টছ কমপ্লেক্স এট সৰিয়হতলি নলবাৰী ডিষ্ট্ৰিক্ট অফ আছাম কণ্টেক্টৰ MS মেছাৰ্ছ ধনেশ্বৰী এছ'চিয়েটছ চাওক গোটেইখিনি লিখা আছে আৰু মই এতিয়া আপোনালোক কৈ দিওঁ প্ৰায় ৫০ কৰোৰ টকাৰে বাজেটেৰে এই নতুন ষ্টেডিয়ামখনৰ কাম চলি আছে কাষতে প্ৰজেক্টটো অসমীয়াত লিখা আছে প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প সৰিয়হতলি নতুন স্পৰ্টছ কমপ্লেক্সৰ মেইন গেট চাওক খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু আপোনালোকে গমেই পাইছে কাম বহুতখিনি আগবাঢ়ি গৈছে আৰু ইয়াতে লিখা আছে চাওক জিলা ক্ৰীড়া প্ৰকল্প সৰিয়হতলি নলবাৰী জিলাৰ অন্তৰ্গত সৰিয়হতলি আৰু ভিতৰত চাওক ষ্টেডিয়ামৰ কাম বাউণ্ডাৰী ৱালৰো কাম চলি আছে মই যিমান পাৰি ভালকৈ দেখুৱাই আছোঁ ভাইসকলে খুব কষ্ট কৰি কাম কৰি আছে চাওক তামাম ৰ'দ আজি ধামাকা নিৰ্মাণ কাৰ্য চলি আছে ভিতৰত আৰু এটা কথা মই আপোনালোক জনাই দিওঁ ইটোফালে ফুটবল ষ্টেডিয়ামৰ কাম চলি আছে ফ্ৰেণ্ডছ আকৌ ৰাস্তাটো পাৰ হৈ সিটোফালে এখন ক্ৰিকেট ষ্টেডিয়াম বনোৱা হ'ব এইমাত্ৰ দাদা এজনে কৈছে ইয়াতে কাম কৰি থকা সিটোফালে ক্ৰিকেট ষ্টেডিয়াম হ'ব ৰাস্তাটো চাওক পূবফালে ক্ৰিকেট ষ্টেডিয়ামখন হ'ব আৰু পশ্চিমফালে চাওক সৰিয়হতলিত ফুটবল ষ্টেডিয়াম আৰু নলবাৰী জিলাৰ অন্তৰ্গত এইটো এটা প্ৰকাণ্ড স্পৰ্টছ কমপ্লেক্স হ'ব অনুমান কৰিব পাৰিছে কাম বহুতখিনি আগবাঢ়ি গৈছে ইয়াৰে ভিতৰত ছুইমিং পুল এটাও বনোৱা হৈ আছে আৰু আপোনালোকে চিন্তা কৰিব নালাগে মই এখন অপেনিং হোৱাৰ পিছত আপোনালোক ভালকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম কিন্তু তাৰে আগতে কৈ দিওঁ যে নলবাৰী জিলাৰ এই ক্ৰীড়া প্ৰকল্পটো নাবাৰ্ডৰ NIDA আঁচনিৰ অধীনত হৈছে নাবাৰ্ড মানে আপোনালোকে জানে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছিষ্টেঞ্চ এই প্ৰজেক্টটোৰ আণ্ডাৰত এই নতুন ষ্টেডিয়ামখন বনাই থকা হৈছে চাওক মই আপোনালোক নতুন ষ্টেডিয়ামখনৰ ডিটেইলছ দেখুৱাইছোঁ এটা স্পৰ্টছ কমপ্লেক্স হয় আচলতে প্ৰকাণ্ড ডাঙৰ ক্ৰীড়া প্ৰকল্প চাই থাকক
সেইটো চিন্তা কৰিব নালাগে যেতিয়া অপেনিং হৈ যাব মই আপোনালোক ভালকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম যদি সঁচাকৈ ভাল লাগিছে আজিৰ এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ আছে মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে তো আজিলৈ এৰিছোঁ দিয়ক বাবা